ৰাম নৱমীৰ উপলক্ষে আজি প্ৰচেছন কৰিছে। অলপ আপোনালোককো দেখুৱাই দিওঁ। দাই ফালে চাই নাচি আছে। এয়া প্ৰচেছন হৈ আছে। ইফালে ৰাম নৱমী হৈছে যিহেতু के मंदिर में कलयुग में सतयुग का नजारा शिव भी होंगे मंदिर में। ऐसा सुंदर होगा नजारा, ऐसा सुंदर होगा नजारा। আমাৰ দেহায়ো চাই আছে। আহা এতিয়া ঘৰত যাওঁ। আহা প্ৰচেছন গ'ল। এতিয়া দেহাই মই চাই কিনে ঘৰত যাওঁ। আহা আহা जय जय सिया राम। बीज के गलीन में ब्रज के गलीन में আজি আমি আহিছোঁ অত্ৰিমুনি কুণ্ডলৈ। মানে অত্ৰিমুনি আশ্ৰমত ৰাম নৱমী যজ্ঞ চলি আছে। আমাৰ ভিডিঅ'ৰ যোগেদি আপোনালোককো অকণমান দেখাই দিওঁ বুলি ভাবিছোঁ। অত্ৰিকুণ্ড, এই অত্ৰিমুনি আশ্ৰমখন ত্ৰেতা যুগতে স্থাপন হৈছে। ইয়াত অত্ৰিমুনিয়ে আহি নিজে যজ্ঞ কৰিছিল আৰু ৰামায়ণত পোৱা মতে এই যজ্ঞকুণ্ডত ৰাম, লক্ষ্মণ আৰু সীতা মাতাই আহি এৰাতি থাকি যজ্ঞ কৰিছিল। আৰু এই যজ্ঞকুণ্ডটো স্থাপন কৰা প্ৰখ্যাত ব্যক্তিগৰাকী হৈছে অত্ৰিমুনি বাবা আৰু তেওঁৰ পত্নী অনুশ্ৰেয়া মাতা। ইয়াতে থাকি ৰাম, লক্ষ্মণ আৰু সীতা মাতাৰ সৈতে এদিন এৰাতি যজ্ঞ কৰি এই আশ্ৰমখন স্থাপন কৰিছিল। এই যজ্ঞকুণ্ডটোৰ পুখুৰীটোত যিমান বৰষুণ দিলেও কেতিয়াও পানী জমা নহয়। বৰষুণ কমাৰ লগে লগে পানীও নোহোৱা হয়। আৰু এই যজ্ঞকুণ্ডটোৰ এটা বিশেষ ৰহস্য হৈছে ইয়াত সন্ধিয়া হোৱাৰ লগে লগে নিজে নিজেই টিলিঙা বজা শব্দ আৰু ওম স্বাহা শব্দটো শুনা যায়। ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। লগতে নতুনকৈ অহাসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই। যদি ভিডিওটো ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰি দিবা। ধন্যবাদ।